বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে গুড আফটাৰনুন জনালোঁ। আৰু মই এয়া চাদৰত দহি বাতিবলৈ উলিয়াই লৈছোঁ। কাম অকণমান বাকী আছিলে, কামকণ কৰোঁ বুলি ভাবিছোঁ, নহ'লে থৈ দিলে থাকিয়েই যায়। আজি ভাবিলোঁ আপোনালোকৰ বাবেও ভিডিঅ' এটা আপলোড কৰোঁ। কিছুমান আমাৰ মহিলাই দহি বাতিবলৈ নাজানে কাপোৰত, আৰু সেইবাবে মই একেবাৰে সহজ পদ্ধতিত কেনেকৈনো দহি বাতে তাকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। যোনে যোনে নাজানে নিশ্চয় এই ভিডিঅ'টো চাব, আৰু দহি বাতিবলৈ একে সহজ, আপোনালোকে নিশ্চয় পাৰিব। আৰু মোৰ এই ৰীমা ডিজাইন চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, ফ'ল' কৰা নাই, মোক ফ'ল' কৰি যাব। আৰু মই কিছুমান নতুন ভিডিঅ' আপলোড দি থাকিম। হাতৰ এম্ব্ৰইডাৰী আৰু ব্লাউজ কাটিং, আমাৰ যিখিনি নেকি মাইকী মানুহৰ চিলাই ল'বলগীয়া, সেইখিনি কামকে মই ইয়াত ভিডিঅ'ত আপলোড দিম। সেই হেতুকে আমাৰ মহিলাসকলে যাতে ফ'ল' কৰি যায়। এয়া দেখিছেনে, মই আগতে দহিখিনি এনেকৈ লগাই লৈছোঁ, তাৰ পাছত কেঁচি দি ধুনীয়াকৈ এইখিনি গোটেইখিনি কাটি দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু 10জনে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আশা থাকিলে আপোনালোকে যাতে মোক মৰম দি যায়, আগন্তুক দিনত আপোনালোকলৈ এনেকৈ ভিডিঅ' আগবঢ়াই যাব পাৰোঁ, সেইবাবে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।